মানুহে কৰো বুলিলে সব কৰিব পাৰে, নোৱাৰা কাম একোৱেই নাই। সেইবাবে ভাবিছোঁ এইবাৰ দেৱালীত এটা বিশেষ চাকি বনাইছোঁ। আমি পানীত চাকি বনাইছোঁ গিলাচেদি। গতিকে আমি মাটিৰ চাকিটো দি থাকোঁ আৰু লগতে ইয়াৰ দোকানতো ৰৈ দিছোঁ। মই দুয়োটা কামেই কৰি আছোঁ, সেইকাৰণে ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাই নমস্কাৰ দিছোঁ। সকলোকে। আজি দোকান ফালেদি আহিলোঁ, কাৰণ আজি ইয়াত দোকান চলাব লগা হৈছে। কালিৰ পৰা ভাবি আছিলোঁ বহুত আনন্দ কৰিম, আজি দেৱালী। গতিকে আপোনালোকক সকলোকে দেৱালী শুভেচ্ছা জনালোঁ। হেপী দীপাৱলী। এয়া দীপাৱলী দেখিছেনে মই কি কৰিব লগা আছে, ইয়াৰ দোকান চাব লগা আছে। আৰু লগতে আমাৰ কি হ'ল, ডাঙৰজনী ছোৱালী এনেকুৱা ৰাতি 2টা বজাৰ পৰা কাণৰ বিষ, ৰাতি খোৱা নাই, বহি আছোঁ গোটেই ৰাতিটো। এতিয়া 3টা বজাত ডক্টৰ তাত লৈ যাব। গতিকে ডক্টৰটো লৈ অহাৰ পিছত এতিয়া অকণমান কমিছে বিষটো, তথাপি দেখুৱাব লাগিব। গতিকে আজি মনটো সিমান ভাল লগা নাই। লগতে আৰু দোকানো চাব লগা আছে। গতিকে আমাৰ আজি দেৱালী বুলিবলৈ একোৱেই নাই। এয়া মই অকলে আজি দোকান চাব লাগিব। আৰু লগতে মই এখন নতুনকৈ দোকানো দি দিলোঁ মুখৰ আগত, ওচৰৰ সকলোৱে দিছে বম ফটকা। গতিকে আজি মই দুয়োখন দোকান কেনেকৈ চলাম আপোনালোকক আজি সেয়ে দেখুৱাম। আপোনালোকে জনাবচোন মই দোকান চলাব পাৰিম নে নোৱাৰিম। গতিকে আমাৰ দোকান আছে তেতিয়া দোকানী মানুহ, গতিকে ময়ো অকণ শিকিছোঁ। ভাবিছোঁ আজি দোকানখন ৰৈ দিম, কাৰণ মানুহজন বেলেগ এটা কামত বিজি হৈ আছে। আজি দোকান থাকিব নোৱাৰিব। আজি দেৱালীৰ কাৰণে কাষ্টমাৰো বেছি। গতিকে আজি সৰু ছোৱালীজনী ল'বলৈ মই ছোৱালী এজনী মাতি আনিছোঁ দুদিনৰ কাৰণে। সেয়া তাইক লৈ আছে। আজি কালি এই ছোৱালীজনীক ৰখি দিব, কাৰণ তাইৰ কালি স্কুল নাই। গতিকে ৰখিবলৈ ভাল হ'ব, পৰহি দিনাৰ পৰা আকৌ যাবগৈ। গতিকে আপোনালোকক আকৌ মই কি দোকান দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। লগতে বলকচোন দোকানখন চাই লওঁ কি আনিছোঁ দোকানত। আমাৰ ঘৰৰ আগফালে ৰাস্তা কিনাৰৰ এয়া দোকানৰ ৰাস্তাৰ কাষতে চাকিটো বনাইছোঁ কাৰণে গাড়ীৰ শব্দটো বেছিকৈ আহি আছে। সেইকাৰণে মই পানী দেখিবলৈ ভাল পাওঁ। সৰু ল'ৰা ছোৱালী সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকিব। আৰু লগতে মই এয়া সৰু আমাৰ ওচৰৰে মই ল'ৰা ছোৱালীকেইটাক বহুৱাই লৈছোঁ, কাৰণ ইহঁত কি হয়, এনেকুৱা ৰং বিৰঙৰ বস্তু দেখিলে ইহঁতে চাবলৈ ভাল পায়। সেইকাৰণে ভাবিছোঁ নতুনকৈ চাকি এগছ বনাইছোঁ তেতিয়া ইহঁতক আগত দেখুৱাই দি বনাই লওঁ, কাৰণ সিহঁতেও ভাল পাব চাই। আৰু এয়া চাওক, এয়া মই ফেব্ৰিক লৈ লৈছোঁ। আমাৰ কাপোৰত যিটো ফেব্ৰিক কৰে সেই ফেব্ৰিকটো লৈ লৈছোঁ, কাৰণ মই দুটা চাকি বনাই আপোনালোকক দেখুৱাই দিম। গতিকে 2টা কালাৰ লৈ লৈছোঁ। এটাত মই এয়া ৰঙা দি দিছোঁ আৰু এটাত মই পাতল আকাশী কালাৰ দি দিছোঁ। দুয়োটা পানীত দি এনেকৈ মিহলাই ল'ম। থাকিবা দেই তোমালোকে কি বনাইছে। আমিতো প্ৰত্যেকবাৰে মাটিৰ চাকি দিয়ে, এইবাৰ ভাবিছোঁ অকণমান ৰঙীন দেখিবলৈ ভাল কৰি বনাইছোঁ, কাৰণ আমি গোঁসাই ঘৰত বা ভগৱানৰ ওচৰতো আমি এইটো চাকি দিব নোৱাৰোঁ, কাৰণ এইটোৱে আমি আমাৰ আগত দায়ী হিচাপে বনাই দিছোঁ, য'ত আমি মুখৰ আগত দিলে ভাল লাগিব ৰং বিৰঙৰ। গতিকে সেই হিচাপত আজি বনাইছোঁ, অকণমান ডেষ্টবিন কৰিছোঁ। চাই থাকিব আপোনালোকে, যদি ভাল দেখে জনাব। পানী লৈ ফেব্ৰিকখিনি ধুনীয়াকৈ গুলি দিছোঁ। দেখিছেনে কি ধুনীয়া কালাৰ দেখিছে। আমি গিলাচত এই দুটা ধুনীয়াকৈ কাটি লৈছোঁ সৰু সৰুকৈ, মাজত এটা ফুটা দি দিছোঁ। ইয়াতে আমি খৰিকালিডাল এনেকৈ ভৰাই দিম। আপোনালোকে যিকোনো প্লাষ্টিকতো ভৰাব পাৰে। এয়া দেখিছেনে, এইটো ভৰাই দিলে ইয়াতে গিলাচত দি দিলে এইটো ডুব নাযায়গৈ, সেইকাৰণে প্লাষ্টিকটো দি দিছোঁ। এইটো আমি ধুনীয়াকৈ ভৰাই লৈ আমি খলিকাডাল জুবুৰিয়াই ল'ম। জুবুৰিয়াই ল'লে খলিকাডাল ধুনীয়াকৈ জ্বলি থাকিব। এতিয়া আমি অকণমান ইয়াতে মিঠাতেল আমি ইয়াতে অকণমান মিঠাতেল দি দিম। আমাৰ ধৰক ওপৰত যিমানখিনি আমি ইয়াতে অকণমান মিঠাতেল দি দিছোঁ। দুয়োটাতে মিঠাতেল দিয়াৰ পিছত লগতে খলিকাডাল দিয়াৰ আগতে মই এয়া ফুল অকণমান দি দিম। ফুলটো কিয় দিম জানেনে আপোনালোকে? ফুলটো নিদিলেও কথা নাই, কিন্তু ফুলটো দিলে আমাৰ যেনেকৈ আমি মিঠাতেলত চাকি দিওঁ তেনেকুৱাকৈ জুবুৰিয়াই লৈছোঁ। এতিয়া আমি খলিকাখিনি ধুনীয়াকৈ ইয়াতে দি দিম। এই ফুলখিনি এতিয়া ধুনীয়াকৈ দি দিম আমি চাৰু চাইডত দুয়োটাতে। ফুলখিনি দিয়াৰ পিছত, কাৰণ যেতিয়া আমি চাকি গছ জ্বলাই দিম তেতিয়া ফুলখিনিৰ কালাৰটো আহি যাব।
দেখিবলৈ ধুনীয়া মৰম লগা হ'ব সেইকাৰণে ফুল অকণ দি দিছোঁ। এইটো মই একো প্লাষ্টিক ফুল দিয়া নাই, ডাইৰেক্ট গছৰ পৰা ছিঙি আনি দিছোঁ অৰিজিনেল ফুল। এতিয়া মই চাওক জ্বলাই দিছোঁ, কেনেকুৱা দেখিছে আপোনালোকে জনাবচোন দেই। একেবাৰে চিম্পুল, আপোনালোকে চিচাৰ গিলাচত নকৰিলেও হ'ব, ডিছপ'জেল গিলাচত বনালেও হ'ব। এই চাওক জ্বলি গ'ল। এতিয়া দিন কাৰণে অকণমান আপোনালোকে মই দিনৰ পোহৰত সূৰ্যৰ পোহৰত বনাইছোঁ। এই সূৰ্যৰ পোহৰত কাৰণে পোহৰটো অকণ কম দেখিছে। ৰাতি আন্ধাৰত যেতিয়া আপোনালোকে জ্বলাব ইমান ধুনীয়া লাগিব নহয়, আপোনাৰ চাই থাকিবলৈ মন যাব। এইবাৰ অকণমান দীপাৱলীটো স্পেচিয়েলকৈ বনাইছোঁ চাকিটো। এয়া চাওক, ইহঁত চাই বহুত ভাল পাইছে। চাওক ইমান মৰম লাগিছে, কাৰণ এইবিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল লাগে। এইবিলাক কেনেকুৱা লাগিছে জনাবা দেই। পাৰিলে আপোনালোকৰ বাহিৰত এনেকুৱাকৈ ডিজাইনকৈ সজাব। চিচাৰ গ্লাছ নহ'লে আপোনালোকে ডিছপ'জেল গিলাছত সজাব পাৰিব। টেনশ্যন নাই, আপোনালোকে বাহিৰত লগালে বতাহও নালাগে, ধুনীয়াকৈ জ্বলি থাকিব। গতিকে এইখিনি আমাৰ কাম হৈ গ'ল। এতিয়া আৰু মোৰ বেলেগ কাম আছে, গতিকে মই বেলেগ কামত লগাওঁ। আপোনালোক এইখিনি হোৱাৰ পিছত এতিয়া মই বাহিৰত দোকানত বহি দিছোঁ, অকণমান দোকান বহি দিছোঁ। এয়া ছোৱালীজনীও আছে ধুনীয়াকৈ দোকানত বহি। এয়া চাওক চাকি গছ আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক, ইমান মৰম লাগিছে। এইবাৰ দেৱালীত এনেকৈ জ্বলাবচোন। মোৰ গিলাচ দুটা ডাঙৰ সৰু হ'ল, কাৰণ চিচাৰ গিলাচটো বহুত অকণমান দীঘল আছিলে, গতিকে ডিছপ'জেল গিলাচত আপোনালোকে বনাব সৰুকৈ। গতিকে আজিলৈকে আহিছোঁ, ভাল লাগিলে জনাব।